আহিলে দোকান অকণমান কৰোঁ বুলি সিজনে দোকান কৰিলে, সিজন আহিলে দোকান কৰোঁ বুলি সিজনে দোকান কৰিলে। তাৰপিছত আজি ইমান দিনে 12 বছৰ গুচি গ'ল। আৰু 12 বছৰৰ দিনত কোনো কলেজৰ পিনৰ পৰাই হওক, আমাৰ ফালৰ পৰাই হওক, কাগজ পত্ৰ অহা নাছিলে। যদি আহিলেহেঁতেন তেতিয়া কোনো ঘৰ চৰ নবনালেহেঁতেন, কিন্তু অহা নাছিলে। যেতিয়া এতিয়া ঘৰ চৰ বনাই ধুনীয়াকৈ সকলোৱে দোকান এখন কৰিছে, তাৰ ভিতৰতে নিবনুৱা মানুহ আছে, ধৰক পানী ভঙনীয়া মানুহো আছে। যেনে তেনে খাম বুলি আমি সকলো ৰাইজে তিনিআলিতে দোকান অকণ বনাই ল'লোঁ আৰু বনাই লৈ কিনি মাটিও বেছি নাই, 100 ফুটৰ ভিতৰতে আছোঁ আমি। PW মাটিতে আছোঁ বৰ্তমান। কাইলৈ মন গ'লে PW যদি কিবা লাইন যদি বহল কৰিবলৈ হয়, কিবা কৰিবলৈ হয়, হয়তো আমাৰ দোকান চব ভাঙি দিব। তেতিয়াতো আমাৰ মাত মাতিবলৈ নাই দেই। কিন্তু এতিয়াতো বৰ্তমান আমি 100 ফুটৰ ভিতৰতে আছোঁ। আৰু 100 ফুটৰ পৰা আজি যিখিনি ৰাইজ সোমাই আছিলে সেইখিনি ৰাইজে আমি সকলোকে বাহিৰলৈ উলিয়াই দিলোঁ, ভাঙি চিঙি চব এটা ৰাস্তা বনাই দিলোঁ যে 100 ফুটৰ পৰা আমি ওলাই গ'লোঁ। আৰু ইয়াত এতিয়া তাৰপৰা মাটি জুখি চালোঁ, 25 লোচা মাটি মানে আমাৰ এই দোকানকেইখনত সোমাই আছে। ক'ৰ মাটি সোমাই আছে আপোনাৰ? মানে পলিটেকনিকেলৰ কলেজ বুলিয়ে ক'ব লাগিব। এতিয়া 100 ফুটত যেতিয়া দেখি 75 ফুটত নামানে, 100 ফুটলৈ নামানে, 75 ফুট লাগে তেখেতলোকক। এতিয়া 75 ফুট যদি তেখেতলোকক লাগে, এলাওটো PW এলাও আমি আগতে শুনিছিলোঁ 75 ফুট, আৰু এতিয়াতো এলাও শুনিছিলোঁ বোলে 100 ফুট। তাৰপৰা 100 ফুট বুলি যেতিয়া কৈ দিলে, 100 ফুটৰ ভিতৰতে সকলোৱে দোকান চোকান বনাই কিনি আছে। আৰু ধৰক এতিয়া কি জনাব আপোনালোকে, কি ভাবে? এতিয়া আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ, আমিতো ইয়াততো চিমেণ্ট চাপৰিত মানে একেবাৰে দুখীয়াৰ বিভাগৰ মানুহ। আমি অল ইণ্ডিয়া আৰু তিনিআলিত আমি প্ৰথমৰ পৰা আমি স্থাপন কৰিলোঁ মন্দিৰ বা এই দোকান। গতিকে আজি আমাৰ বড়ো মানুহ আছে, আজি আমাৰ অসমীয়া আছে, আৰু চব জাতিয়ে আমি থাকি পিনি এই তিনিআলিটো ডেভেলপ কৰিব বিচাৰিছোঁ। কিয় নেকি আজি আমাৰ পলিটেকনিকেল কলেজটো আহিছে বুলি কোৱা কাৰণে চবেই বহুত খুচি হোৱাৰ কাৰণে আমি মানে দোকান বজাৰ চবেই আমি খুলিছোঁ। আৰু গতিকে আমি প্ৰিন্সিপাল ছাৰক আমি নমস্কাৰ কৰিছোঁ, এইটোৱে কৈছোঁ যে আমাৰ এই অনুষ্ঠানটোৰ কাৰণে অকণমান মানে ছাৰেও যদি হেল্প কৰে, কিয় নেকি আজি দুলীয়াজনৰ পৰা লৈ আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, এই তিনিআলিটোতে ডেভেলপ হৈ পেলাই বৰ্তমান আজি চলি আছে। গতিকে আজি আমি এই মাটিটো আমিও লৈ নাযাওঁ, সেইটো ষ্টুডেণ্টৰ কাৰণেও আমি চিন্তা কৰিছোঁ। কিন্তু কিবা ইয়াত কোনোবাই মাটি দখল কৰি পেলাই যে মানে পলিটেকনিকেল কলেজৰ মাটি দখল কৰি যে আমাৰ ৰাইজে কিবা খাব, সেইটো নহয়। আমাৰ অনুষ্ঠানবিলাক মানে এই তিনিআলিটো ডেভেলপ হ'লে আজি কাইলৈ ভাল এখন দোকান খুলিব, এখন মানে তেখেতলোকক লাগে এটা ভাল এটা খোৱা, যেনেকৈ ধৰক বেকাৰী বস্তু এটা খাব লাগে, দূৰৰ পৰা অহা লোৱাখিনি, পানী লাগে, কিবা বস্তু লাগে, ফাৰ্মেচি লাগে। গতিকে সেই বস্তুবিলাক আমাৰ অনুষ্ঠানটোত যদি এই তিনিআলিতে চব ডেভেলপ হয়, তেতিয়াহ'লে আমাৰ ল'ৰাবিলাক বাহিৰতো কেতিয়াও নাযাব, আৰু প্লাছ আমাৰো ল'ৰা ছোৱালী এইটো স্কুলতে পঢ়িব। আৰু এটা কথা কি, এই তিনিআলিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন তিনিআলি। গতিকে আজি পলিটেকনিকেল কলেজটো দুদিনৰ পিছতহে মানে পলিটেকনিকেল কলেজটো আহিছে, কিন্তু সৰ্বপ্ৰথম আমি 2-3খন দোকান লৈ পেলাই আমাৰ ৰাইজে চলি আছে। গতিকে সেইকাৰণে মই ছাৰক অনুৰোধ কৰিছোঁ, আপুনি আমাৰ এই তিনিআলিটো মুখলৈ চাই, আমি আজি বড়ো, অসমীয়া, মিচিং বুলি নহয়, আপুনি অকণমান সহায় কৰক। কিয় নেকি আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে, আপোনাৰ কাৰণে আমি সদায় আছোঁ। আমি এই ওচৰৰে মানুহ, বেছি দূৰ কলেজ আমাৰ ল'ৰা ছোৱালীও পঢ়িব। গতিকে আপোনাক মই অনুৰোধ কৰিছোঁ ছাৰ, আপুনি যদি অকণমান হেল্প কৰে তেতিয়াহ'লে আমি বহুত আনন্দিত হ'ম। মানে 25 লোচা মাটি আপোনাক সেইটো অনুৰোধ কৰিছোঁ ছাৰ, বেয়া নাপাব আপুনি। কিন্তু এই আমাৰ মানুহখিনিক আপুনি এবাৰ চাওক। গতিকে এইটো অনুষ্ঠানটো চবৰে। আৰু এটা কথা কৈছোঁ, আমাৰ ছাৰকো কৈছোঁ, CM ছাৰকো কৈছোঁ, আমিতো বিশেষ মই ছাৰকো ডেভেলপ হোৱাটো আমিয়ে বিচাৰোঁ। আৰু গতিকে এই অনুষ্ঠানটো আপুনি ছাৰ, আৰু আমাৰ এই তিনিআলিটো ডেভেলপ হ'বৰ কাৰণে ছাৰ আপোনাক মই অনুৰোধ কৰিছোঁ, আগন্তুক দিনটো যেন আমাৰ এই যদি এই দোকানখিনি ভাঙিয়ে দিয়ে, কাইলৈ কি হ'ব, ইয়াত ডকাইতৰ জেগা হ'ব, আৰু কি হ'ব? কেলৈ
প্ৰত্যেকটো দোকানীয়ে যদি দোকানখন ভাঙি পেলাই যদি প্ৰত্যেকজন যদি ঘৰলৈ গুচি যায় তেতিয়া ইয়াত কাইলৈ 12টা 1টা বজাত বা 10টা বজাত 9টা বজাত তেনেকুৱা আগত হৈ গৈছে ডকাইত বহুত হৈছিলে ইয়াত বহুত ধৰি আমি বজাৰ কৰি আহোঁতেনে আমি ভয়কৈ আমি ঘৰৰ পৰা বজাৰ কৰি কিনি যাবলগীয়া কৰিছিলে এদিন কিন্তু আজি সকলোৱে যেতিয়া বড়ো কছাৰী মিচিং সকলোৱে লাগি কিনি আমি যেতিয়া ইয়াত দোকান খুলিলোঁ আমাৰ ইয়াত নিৰ্ভয় হ'ল আৰু আমি যদিও ইয়াত বহি আছোঁ চৰকাৰে আমাৰ পিনৰ পৰা 1 পইচা হ'লেও পাইছে কেলৈ লাইনৰ বিল পাইছে পানী বিল পাইছে তাৰপৰা ৰিচাৰ্জৰ পৰা সকলোখিনিতো আমি দিয়ে আছোঁ আৰু যদি কিবা যদি আৰু হৈ যায় তাতো আমিতো দিবই লাগিব আমি সকলোকে সেইটো কাৰণে অনুৰোধ কৰিছোঁ আমাৰ দোকান এইখিনিত 8খন আছে 8খন দোকানত 75 লোচাৰ মাটি আছে 75 লোচাৰ মাটি এৰি দিলে আমি মানে ভাল পাম বুলি মানে আপোনালোকক অনুৰোধ কৰিছোঁ